বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে অভিমানী সপোনতে তুমি মোৰ হুৱা মিঠা মিঠা বেগেৰে ঢৌ খেলা মৰমেৰে পলকতে ধুমুহা হৈ নামি আহা কলা কলা মেঘে কিয় বাৰে বাৰে নিৰাশাৰে ভাষা সুঁৱৰাই বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে অভিমানী সপোনতে তুমি মোৰ হুৱা নাই 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 এতিয়াও পইণ্টলৈ অহা নাই অলপ ৰিজেক্ট কৰিব লাগিব ৰিজেক্ট নহয় অলপ প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ আবে কিয়নো তই গানখন অকল প্ৰেক্টিচ কৰোঁ কৈ থাক হা কথা আছে কথা কি কথানো বে এইবাৰ আমাৰ স্কুল উইক নেপাতিব জানো মানে বাৰ্ষিক সপ্তাহ ফাংচন পাতে সেইবিলাকত মানে মই গান গাম বুলি ভাবিছো সেইকাৰণে অলপ প্ৰেক্টিচ কৰিব লাগে প্ৰেক্টিচ কথাগুৰি মানে কৰবাত বেটাই আছে কৰবাত ধান্দা মাৰি আছে কৰবাত আমাৰ মনটো এনেকুৱাই হ'ব লাগে যতে থাকিলেও অলপ ডেভেলপিং কামত ব্যস্ত হৈ থাকিব লাগে আমাৰ মনটো ঠিক আছে বাৰু ঠিক আছে তোৰ কথাটোৱে হওক দে ঠিক আছে যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰুৱানা প্ৰতিপল প্ৰতিক্ষণ হৈ ৰম তোমাৰ ছায়া মাই গড এটো ছাৰ না নকলি ছাৰ বে মানে পুৰা ছাৰে গান গাই আহিছে যে কথাটো কি তাকেতো বে একো ধৰিব পৰা নাই দেখোন না 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 কি হ'ল তহঁতকেইটা চব আচৰিত হৈ গলি যে কথাটো কি নহয় মানে ছাৰ আপোনাৰ মুখত গান যে আপোনাৰ মুখত গীতৰ কলি যে ছাৰ সেইকাৰণে অহো তাৰ মানে মই এতিয়া গানো গাব নেপায় পোৱাটোতো পাই ছাৰ তথাপি আৰু শিক্ষকৰ মুখত গান শুনিলে ক'লে অকণমান কিবা লাগে আৰু সেইকাৰণে ছাৰ হয় নেকি ঠিক আছে দে হ'ব দে আমি ক্লাছটো আৰম্ভ কৰি দিওঁ অ'কে ছাৰ বাৰু চেনিৰাম তই কচোন যে বৰ্তমান অসমৰ উন্নতি কেনেকুৱা ধৰণৰ চলিছে অসমত নতুন চৰকাৰ হ'বলৈ গৈ আছে কেনেকুৱা ধৰণৰ উন্নতি হ'ব বুলি ভাবিছ তই অসমত বেলেগৰ কথা ক'বলৈ নেযাওঁ ছাৰ মই অসমৰ কথা ক'ব লৈছোঁ দেখি আছোঁ শুনি আছোঁ জানি আছোঁ প্ৰেক্টিকেল দেখি আছোঁ মানে কৰি আছোঁ চাই আছোঁ যে বৰ্তমান অসমত উন্নতি বহুত হৈছে কচোন কি উন্নতি হৈছে হয় ছাৰ আমি ডিজেল পেট্ৰলৰ দৰ দাম কৰি থাকোঁতে ডিজেল পেট্ৰলৰ দাম ইমান হৈছে বুলি প্ৰতিবাদ কৰি থাকোঁতে আনফালে মিঠাতেলৰ দাম গৈ একেবাৰে এভাৰেজিঙত লাগিলেগে ছাৰ কি কৰিব একো উপায় নাই 1 লিটাৰ মিঠাতেলৰ দাম এতিয়া 180 টকা 180 টকা দি মিঠাতেল কিনি খোৱাতকৈ বইলিং খালে ভাল হ'ব ছাৰ আৰু এইকেইদিন মিঠাতেল নিকিনি মানে কিনিবলৈ পইচাই নাই সেইকাৰণে বইলিং শাক খাই আছোঁ আৰু এইটো হৈছে অসমৰ নতুন এটা উন্নতি তই কিন্তু খাতাৰা উন্নতিৰ কথা কৈছ দেই বাচ্চা নকৈ কি হ'ব ছাৰ উপায়টোতো নাই এতিয়া তাকেতো উপায় একো নাই উপায় কি কৰিবি চৰকাৰ গঠন এতিয়াও হোৱাই নাই চৰকাৰ গঠন থাকিলে নহ'ব আমি ক্লাছটো আৰম্ভ কৰোঁ অ'কে ছাৰ অ'কে বাৰু টিম্পু তই কচোন যে তই কি চাবোনৰ গা ধুই বেছি ভাল পাওঁ অ'কে ছাৰ অ'কে মই তাকে সুধিছোঁ তই কি চাবোনৰ গা ধুই বেছি ভাল পাওঁ বা তই কি চাবোনৰ বেছি কাপোৰ ধুই ভাল পাওঁ মানে চাবোন টুকুৰা নাম ক'ব দিছোঁ অ'কে ছাৰ এই জেম্বেলা কি অ'কে মাৰি আছ মই গম পাইছোঁ যে তই ঠিক আছ ক এতিয়া চাবোনডোখৰ নাম ক অ'কে ছাৰ ঠিক আছে তই অ'কে হৈয়ে থাক নহয় ছাৰ মানে আপুনি মোক যোনডোখৰ চাবোনৰ কথা সুধিছে মানে মই কি চাবোনৰ কাপোৰ ধুই বা গা ধুই ভাল পাওঁ সেই চাবোনডোখৰ হৈছে অ'কে চাবোন ছাৰ মাই গড অলপ ভালদৰে বুজাই ক'ব লাগে ইমান ডাঙৰ হলি এতিয়াও নে উল্টা পুল্টা কথা কৈ থাকে নে বাৰু সৰি ছাৰ হ'ব দে মই গম পালোঁ যে তই অ'কে চাবোনৰ গা ধুই ভাল পাওঁ ভালে হৈছে দে থেংক ইউ ছাৰ ঠিক আছে চানি তই কচোন যে আমাৰ সূৰ্যটো পূবফালে কিয় ওলায় হয় ছাৰ আমাৰ সূৰ্যটো পূবফালে ওলায় মই গম পাইছোঁ যে আমাৰ সূৰ্যটো পূবফালে ওলায় কিন্তু কিয় পূবফালে ওলায় পূব পশ্চিম উত্তৰ দক্ষিণ সেই চাৰিওটা দিশৰ ভিতৰত কিয় পূবফালে ওলায় সেইটো ক'ব লাগে মোক তই হয় ছাৰ আপুনি একেবাৰে টেনশ্যন নল'ব আপোনাক মই ভালদৰে কাহিনী আকাৰত ষ্টৰী আকাৰত মই আপোনাক বুজাই দিম হ'বতো
হোৱাটোতো হ'ব, কিন্তু মিছা মিছা কাহিনী ক'লে নহ'ব। ছাৰ, এইবিলাক সঁচা মিছা বিচাৰ পাছত কৰিব। প্ৰথমে আপুনি কাহিনীটো শুনক। ইণ্টাৰেষ্টিং কাহিনী, আপোনাৰ মন ফ্ৰেছ হৈ যাব। হয় নেকি? ক তেনেহ'লে, ক। হয় ছাৰ, আমাৰ সূৰ্যটো যে পূব ফালে ওলায়, সেইটো অলপ বেলেগ ধৰণৰ কাহিনী আছে তাৰ। মানে তাৰ ইতিহাস আছে, আৰু সেই ইতিহাস আমাৰ ইলেকশ্যনৰ লগত জড়িত। হয় নেকি? হয় ছাৰ, প্ৰথম অৱস্থাত যেনেকৈ পৃথিৱীখন আৱিষ্কাৰ হৈছিল বা উদ্ভাৱন হৈছিল, ঠিক তেনেকৈ প্ৰকৃতিৰ নিয়ম অনুসৰি আমাৰ সূৰ্যবিলাকো আৱিষ্কাৰ হৈছিল। লগতে প্ৰাকৃতিকভাৱে আমাৰ দেৱতা, আমাৰ ভগৱানবিলাকো জন্ম হৈছিল। আমি বিশ্বাস কৰোঁ বোলে আমাৰ ৩৩ কোটি দেৱতা আছে, ভগৱান আছে। আপুনি বিশ্বাস কৰেনে ছাৰ? নকৰিলেও উপায় নাই, মানুহেতো কয় ক'ৰবাত লিখা আছে। হয় ছাৰ, আৰম্ভ হৈ গ'ল সেই ৩৩ কোটি দেৱতাৰ দ্বাৰা সূৰ্য ওলোৱা নোমোৱা প্ৰক্ৰিয়া। মানে? হয় ছাৰ, প্ৰথম অৱস্থাত আমাৰ সূৰ্যটো যেনি তেনি ওলাইছিল। কেতিয়াবা পূব ফালৰ পৰা, কেতিয়াবা পশ্চিম ফালৰ পৰা, কেতিয়াবা আকৌ উত্তৰ ফালৰ পৰা, কেতিয়াবা আকৌ দক্ষিণ ফালৰ পৰা। মুঠতে কোনো ধৰণৰ নিয়ম নাছিল। কিন্তু এনেকুৱা হৈ থাকিলেতো নহ'ব। প্ৰকৃতিৰ যিটো নিয়ম, সেই নিয়ম অনুসৰি এটা নিৰ্দিষ্ট গতিৰ দ্বাৰা সূৰ্যটো ওলোৱা হ'ব লাগিব। কিন্তু ছাৰ কি কৰিব, সেই চাৰিওটা দিশৰ মাজত কাজিয়া হয়। কেতিয়াবা পূব ফালে কয় মোৰ ফালৰ পৰা সূৰ্যটো ওলাব লাগিব, কেতিয়াবা পশ্চিম দিশে কয় যে মোৰ ফালৰ পৰা ওলাব লাগিব, কেতিয়াবা উত্তৰ দিশে কয় যে নহ'ব মোৰ ফালৰ পৰা ওলাব লাগিব, কেতিয়াবা আকৌ দক্ষিণ ফালে কয়, মানে দক্ষিণ দিশে কয় বোলে নহ'ব তহঁতৰ কথা ক'লে নহ'ব, সূৰ্যটো কেৱল মোৰ ফালৰ পৰা ওলাব লাগিব। এনেকৈ আৰম্ভ হৈ যায় সিহঁতৰ মাজত কাজিয়া। আৰু ছাৰ, সিহঁতৰ মাজত সেই কাজিয়া ৰোধ কৰিবৰ কাৰণে সিহঁতে এটা সিদ্ধান্ত ল'লে যে সিহঁতে নিৰ্বাচন পাতিব, মানে ইলেকশ্যন ছাৰ। আৰু সেই নিৰ্বাচনত ভোট দিব, মানে সেই নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব আমাৰ ৩৩ কোটি দেৱতাই। কি কৈছ তই এইবোৰ? হয় ছাৰ, আপুনি ভালদৰে শুনি থাকক। হ'ব দে। অ'কে ছাৰ। আৰু তাৰ পাছতে সিহঁতে মানে চাৰিওটা দিশে এটা সিদ্ধান্ত ল'লে, আৰু সেই সিদ্ধান্ত মৰ্মে সিহঁতে নিৰ্বাচনৰ ডেটটো ফিক্স কৰি দিলে, তাৰমানে তাৰিখটো ফিক্স কৰি দিলে। তাৰ পাছতে আৰম্ভ হৈ গ'ল ছাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী, লগতে নিৰ্বাচনৰ ৰণকৌশল। চাৰিওটা দিশে নিৰ্বাচনী প্ৰচাৰ চলালে, বিভিন্নজনে সহায় কৰিলে, মুঠতে খাতৰা প্ৰচাৰ চলিলে। এনেকৈ লাহে লাহে দিন বাগৰি গ'ল, নিৰ্বাচন পালেহি। লগতে সেই ৩৩ কোটি দেৱতাই সেই মন পচন্দৰ প্ৰাৰ্থীজনক ভোট দিলে, আৰু এনেকৈ শেষ হৈ গ'ল ভোট দিয়া কাৰ্য। সেই দিনটো পাৰ হ'ল, ৩৩ কোটি দেৱতাই নিজৰ মন পচন্দৰ প্ৰাৰ্থীক ভোট দিলে, আৰু লগে লগে আহি পৰিল ৰিজাল্টৰ সময়। ৰিজাল্টৰ দিন ঘোষণা কৰিলে, ফলাফল ওলাল, ৰিজাল্ট ওলাল, আৰু শেষত নতুনকৈ এখন চৰকাৰ গঠন কৰিবলৈ পালে আমাৰ পূব দিশটোৱে। তাৰমানে সেই পূব দিশটো যে আছে, পূব পশ্চিম উত্তৰ দক্ষিণ, তাৰে ভিতৰত থকা সেই পূব দিশটোৱে হায়েষ্ট ২০ কোটি ভোট পাই জয়ী হ'ল সেই নিৰ্বাচনত। আৰু লগে লগে ছাৰ শপত গ্ৰহণ কৰিলে, আৰু আৰম্ভ হৈ গ'ল সূৰ্য ওলোৱা প্ৰক্ৰিয়া। আৰু সিদিনাৰ পৰাই ছাৰ সেই ফলাফলত, মানে নিৰ্বাচনৰ ফলাফলত জয়ী হোৱাৰ পাছতে সদায় পূব দিশটোৰ পৰা আমাৰ সূৰ্যটো ওলায়। এইটো আনচাৰটো ছাৰ। মাই গড, তই মানুহ মাৰি পেলাবি দেই, তই মানুহক পাগল কৰি মাৰিবি চানি। থেংক ইউ ছাৰ। আকৌ বোলে থেংক ইউ, কি যে কথা কৈছে কি যে উত্তৰ দিছে বোলে সূৰ্যটো পূব ফালৰ পৰা ওলোৱাৰ কাহিনীটো বোলে নিৰ্বাচনৰ দ্বাৰা সমাপ্ত হৈছে। কি যে হ'ব? নহ'লেনো কি ছাৰ, একো দেখোন কাৰণে নাই। সূৰ্যটো পশ্চিম ফালেতো ওলাব পাৰিলেহেঁতেন ন, কিন্তু নোলাই ছাৰ, পূব ফালে ওলাই, সেইটো কাহিনী ছাৰ। হ'ব দে, আজিলে ছুটি। মাই গড ছানি, খাতৰা কাহিনী কলি দেই তই। হ'ব দে, মোৰ লগত থাকিলে মানুহ পাগল হৈ যাব। খাতৰা কাহিনী কৈ দিম মই, বল এতিয়া যামগে। মই কিন্তু আচৰিত হৈ গৈছিলো দেই বন্ধুসকল। আপোনালোকে কেনেকুৱা লাগিলে ক'বচোন কাহিনীটো। বাৰু এতিয়া হ'ব দিয়ক, বাই বাই, গুড নাইট, সি ইউ টুমৰো নেক্সট ক্লাছ এগেইন। আমি আকৌ লগ পাম আপোনালোকক, বাই। আকৌ আহিলো দিয়ক। মানে বন্ধুসকল, আপোনালোকে কথা এটা ক'ব লাগিব। তাৰমানে আমি যে ভিডিঅ'ত পুতলাবিলাক ওলাম, আমি গোটেইবোৰ কেৰেক্টাৰ বা পুতলাবিলাকৰ ভিতৰত আপোনালোকে কাক হায়েষ্ট ভাল পায়, আটাইতকৈ বেছি কাক ভাল পায়, আপোনালোকে কি যে হ'ব নহয়, আপোনালোকে কমেণ্টত কৈ দিব। তেনেহ'লে আজিলৈ